নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ তথা এই ভিডিঅ'টিলৈ আজি অসম চৰকাৰে মুকলি কৰা 368টা পোষ্টৰ বিষয়ে জবৰ বিষয়ে আপোনালোকক ক'বলৈ গৈছো এইকেইটা জবত আপোনালোকে অনলাইন আবেদন কৰিবলৈ হলে কি কি কোৱালিফিকেশ্যন লাগিব কি কি বয়স লাগিব এই সকলোখিনি তথ্য আপোনালোকৰ কৈ আছো ভিডিঅ'টিত গতিকে ভিডিঅ'টি আপোনালোকে সকলোকে চাই থাকক প্ৰথমৰ পোষ্ট ওলাইছে DT Assam Recruitment 2020 apply online for 55 grade 4 post new polytechnic last date extended আপোনালোকৰ last date টো ইয়াত দিয়া আছে 23 তাৰিখ 3 মাহ 2020 অৰ্থাৎ আজি 21 তাৰিখ 22 তাৰিখ আৰু দুদিন আছে আপোনালোকৰ মাজত DT Assam Recruitment ফালৰ পৰা যিটো জব লাইছে এই জবটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এই জবটোৰ কাৰণে মুঠতে আছে পোষ্ট 55 টা আছে grade 4 আপোনালোকৰ বিভিন্ন ডিস্ট্ৰিক্টত হ'ব পাৰে পলিটেকনিক্স তিনসুকিয়া মৰিগাঁও চিৰাং উদালগুৰি এণ্ড হাইলাকান্দি পোষ্ট আছে আপোনালোকৰ 55 টা পলিটেকনিক্স ওয়াইজ ভেকেন্সিজ হ'ব আপোনালোকৰ তিনসুকিয়াত 11টা মৰিগাঁৱত 11টা চিৰাঙত 11টা উদালগুৰিত 11টা হাইলাকান্দিত 11টা ইয়াৰ কাৰণে আপোনালোকৰ লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ 8 পাছ আৰু আপোনালোকৰ দৰমহা দিয়া হ'ব 12000 ৰ পৰা 52000 লৈ আৰু গ্ৰেড পে দিয়া হ'ব 3900 টকা প্ৰতি মাহে আপোনালোকৰ ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে বয়সটো আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু 38 বছৰতকৈ তল হ'ব লাগিব বয়সটো আৰু হাউ টু এপ্লাই আপোনালোকে অনলাইন আবেদন কৰিব লাগিব অফিচিয়েল ৱেবছাইট মই ডেসক্ৰিপচনৰ লিংকটো দি দিম আৰু আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেন্টটো চাব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচনৰ লিংকটো পাই যাব আপোনালোকে চাই ল'ব আৰু এপ্লাই লিংকটো পাই যাব ইয়াৰ পিছৰটো DT Assam Factually Recruitment 2020 DT Assam ফালৰ পৰা ওলাইছে আৰু অনলাইন এপ্লাই কৰিব লাগিব ইয়াত আছে আপোনালোকৰ পোষ্ট আছে 120 টা লেকচাৰ এণ্ড সিনিয়ৰ ইনষ্ট্ৰাক্টৰ পোষ্ট আছে লাষ্ট ডেট আপোনালোকৰ 23 তাৰিখে আছে ইয়াত পোষ্ট আছে আপোনালোকৰ প্ৰথমটো আছে 120 টাৰ ভিতৰত প্ৰথমটো পোষ্ট আছে লেকচাৰ টেকনিক্যাল 80 টা পোষ্ট আছে ইয়াৰ ভিতৰত আপোনালোকৰ ডিপাৰ্টমেন্ট ওয়াইজ ভেকেন্সিজ বিলাক ইয়াত দিয়া আছে সিভিল ইঞ্জিনিয়াৰিংত আছে 25 টা মেকানিক্যাল ইঞ্জিনিয়াৰিং 11+1 12টা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং 15+2 কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং 6টা আছে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আছে 5টা ফুড প্ৰসেসিং টেকনলজি আছে 4টা মিনিং ইঞ্জিনিয়াৰিং আছে 5টা মেডিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং আছে 3টা আৰু ইনস্ট্ৰুমেন্টেশন ইয়াত আছে দুটা আৰু ETC ইঞ্জিনিয়াৰিংত আছে এটা আপোনালোকে ইয়াত দিয়া আছে নোট দিয়া আছে 1 post of mechanical engineering and 2 post of electrical engineering will be selected from candidates having computer proficiency along with requisite qualification আপোনালোকৰ দ্বিতীয় পোষ্ট দিছে লেকচাৰ নন টেকনিক্যাল এটা আছে 25 টা ডিপাৰ্টমেন্ট ওয়াইজ ভেকেন্সিজ বিলাক দিয়া আছে ফিজিক্সৰ আছে 5টা কেমিষ্ট্ৰি আছে 5টা ম্যাথমেটিক্সৰ আছে 5টা ইংলিছত আছে 5টা হিউম্যানিটিজ এণ্ড কমাৰ্চত আছে 5টা আৰু আপোনালোকৰ তৃতীয়টো আহিছে সিনিয়ৰ ইনষ্ট্ৰাক্টৰ ইয়াত আছে আপোনালোকৰ 15টা আৰু ডিপাৰ্টমেন্ট ওয়াইজ ভেকেন্সিজ বিলাক দিয়া আছে সিভিল ইঞ্জিনিয়াৰিংত আছে 5টা মেকানিক্যাল ইঞ্জিনিয়াৰিংত আছে 2টা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিংত আছে 3টা কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংত আছে 1টা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিংত আছে 1 আৰু ফুড প্ৰসেসিং টেকনলজি 1 আৰু মেডিকেল ইলেক্ট্ৰনিক্সত আছে 1 ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা দিয়া হ'ব এই সকলোবোৰৰ কাৰণে দৰমহা দিয়া হ'ব 14000 ৰ পৰা 60500 টকা পৰ্যন্ত আৰু গ্ৰেড পে প্ৰতি মাহে দিয়া হ'ব 8700 টকা আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সটো লাগিব 18 বছৰৰ পৰা 34 কি বুলি কয় এটো 38 বছৰৰ ভিতৰত হ'ব লাগিব 1 তাৰিখ 1 মাহ 2020 চনলৈকে হাউ টু এপ্লাই আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকে পাই যাব ইয়াতে এডভাৰটাইজমেন্টটো চাব পাৰিব এপ্লাই লিংকটো পাই যাব গতিকে অনলাইন কৰি লওক লাষ্ট ডেট 23
ইয়াৰ পিছতে আপোনালোকৰ আছে DTA Assam Recruitment 2020 এপ্লাই অনলাইন ফৰ 168 গ্ৰেড 3 পোষ্ট আছে আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 23 তাৰিখে ইয়াত আছে মানে দিয়া আছে 50 + 118 168 গ্ৰেড 3 পোষ্ট প্ৰথমটো পোষ্ট আছে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট 15টা আছে প্লাছ 48টা আছে মানে 63 আৰ্ন ৰিজাৰ্ভ আছে 35 OBC কাৰণে আছে 16 SC কাৰণে আছে দুটা STP কাৰণে দুটা ST হিলছৰ কাৰণে 4টা আৰু EWS কেণ্ডিডেটৰ কাৰণে 4টা এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব ডিসিপ্লিনত আৰু আপোনালোকৰ কম্পিউটাৰ স্কিলটো থাকিব লাগিব মানে কম্পিউটাৰ সাৰ্টিফিকেট এখন লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা দিয়া হ'ব ইয়াত দিয়া আছে 14000 পৰা 60500 টকা আৰু গেট পে আপোনালোকৰ প্লাস দিয়া হ'ব 6500 টকা প্ৰতি মাহে দ্বিতীয় পোষ্ট আছিল জুনিয়ৰ এছিষ্টেণ্ট 25 + 58 পোষ্ট ইউজুৱেল 83 পোষ্ট আছে আৰ্ন ৰিজাৰ্ভ আছে 31টা OBC কাৰণে আছে 24টা SC কাৰণে আছে 4টা STP কাৰণে আছে 10টা ST হিলছৰ কাৰণে আছে 8টা আৰু EWS কেণ্ডিডেটৰ কাৰণে 4টা PWD কাৰণে 2টা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ইয়াৰ কাৰণে SSLC পাছ কৰিব লাগিব বা TSLC আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব ITR ট্ৰেড এপ্ৰপ্ৰিয়েট ট্ৰেড 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আপোনালোকৰ মানে ITR সাৰ্টিফিকেটখন লগত আৰু এই ITR সাৰ্টিফিকেটখন যিকোনো এটা মানে গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা পাব লাগিব দৰমহা খুব ধুনীয়া দিয়া আছে 14000 পৰা 60500 টকা আৰু গেট পে দিয়া হ'ব আপোনালোকৰ 6800 টকাকৈ প্ৰতি মাহে তৃতীয়টো আছে সাইন্টিফিক এছিষ্টেণ্ট ফিজিক্সৰ আপোনালোকৰ 5টা + 6টা মানে 11টা আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ কৰিব লাগিব সায়েন্স উইথ ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স থাকিব লাগিব আপোনালোকৰ এইকেইটা সাবজেক্ট আৰু আপোনালোকে মেজৰ থাকিব লাগিব ইয়াত কেমেষ্ট্ৰি ওকে ফিজিক্স থাকিব লাগিব ফিজিক্সত আপোনালোকৰ মেজৰ থাকিব লাগিব আৰু ইয়াৰ কাৰণে দৰমহা আপোনালোকে দিয়া হ'ব 14000 পৰা 60500 টকা আৰু গ্ৰেড পে দিয়া হ'ব প্ৰতি মাহে 7400 টকাকৈ 4 নম্বৰ পোষ্ট আছে সাইন্টিফিক এছিষ্টেণ্ট কেমেষ্ট্ৰি ইয়াৰো সেই 5টা + 6টা মানে 11টা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ হ'ব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স থাকিব লাগিব আৰু প্ৰেফাৰেন্স হিচাপে আপোনালোকৰ মেজৰ থাকিব লাগিব কেমেষ্ট্ৰি ডিগ্ৰী লেভেলৰ তাৰপিছত ইয়াত দৰমহা খুব ধুনীয়া দিয়া আছে 14000 পৰা 60500 টকা পৰ্যন্ত আৰু গ্ৰেড পে দিয়া হ'ব প্ৰতি মাহে 7400 টকাকৈ আৰু কেণ্ডিডেটজন আপোনালোকৰ 18 বছৰৰ পৰা 38 বছৰ পৰ্যন্ত হ'ব লাগিব 2020 চনৰ 1 জানুৱাৰী তাৰিখলৈকে হাউ টু এপ্লাই আপোনালোকে অনলাইন আবেদন কৰিব লাগিব ৱেবছাইট আপোনালোকে পাই যাব ডেছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি আপোনালোকে অনলাইন কৰিব পাৰিব যদি আপোনালোকে এলিজিবল কেণ্ডিডেট হয় আৰু এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰিব লাষ্ট ডেটটো ইতিমধ্যে আপোনালোকে গম পাইছে গতিকে এপ্লাই কৰি ল'ব ধন্যবাদ আৰু এটা তাজা খবৰ আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ আসাম পুলিচ ৰিক্ৰুইটমেণ্ট 2020 এপ্লাই অনলাইন 35 প্লাটুন কমাণ্ডাৰ পোষ্ট ওলাইছে সিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ আসামৰ আৰু লাষ্ট ডেট 4 এপ্ৰিল তাৰিখে আছে আসাম পুলিচ ইয়াত দি আছে আসাম পুলিচ হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিকুৱাৰমেণ্ট টু দ্য 35 প্লেটন কমাণ্ডাৰ পোষ্ট এণ্ড ডাইৰেক্টৰেটছ অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা পোষ্টটোৰ নাম দি আছে প্লেটন কমাণ্ডাৰ পোষ্ট আছে 35টা মেলৰ কাৰণে আছে 25 ফেমিলিৰ কাৰণে আছে 10 আৰু আপোনালোকৰ দৰমহা খুব ধুনীয়া দিয়া আছে 14000 পৰা 49000 লৈকে আৰু আপোনালোকৰ গ্ৰেড পে দিয়া হ'ব 8700 টকাকৈ আপোনালোকৰ এজটো দিয়া আছে ইয়াতে 18 বছৰৰ পৰা ষ্টাৰ্ট হ'ব মানে 18 বছৰ ওপৰত হ'ব লাগিব আৰু 38 বছৰ তলৰ হ'ব লাগিব 2001 চনৰ কি বুলি কয় 2020 চনৰ 1 জানুৱাৰীলৈকে তাৰপিছতে আপোনালোকৰ ৰিলেক্সেশ্যন দিয়া আছে SC ST হিলছ STPৰ কাৰণে 5 বছৰ মানে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে আৰু 3 বছৰ দিয়া আছে OBC MOBC কেণ্ডিডেটৰ কাৰণে এসেনশিয়েল কোৱালিফিকেশ্যন আপোনালোকে দিয়া আছে আপোনালোকে মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা আৰু ডিব্ৰুগড় মানে ইউনিভাৰ্চিটি আণ্ডাৰত আৰু আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব NCC B সাৰ্টিফিকেট বা হোম গাৰ্ডছ ট্ৰেইনিং সাৰ্টিফিকেট এখন লাগিব আৰু আপোনালোকে ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে হাউ টু এপ্লাই আপোনালোকে অনলাইন আবেদন কৰিব লাগিব ইতিমধ্যে অনলাইন আবেদনৰ এপ্লাই লিংকটো ইয়াত
ৰিলিজ কৰা নাই যেতিয়া আহি পায় মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাই যাব ভিডিঅ'টো আপোনালোকে ছেভ কৰি ৰাখিব লগতে মোৰ চেনেলটো ভিজিট কৰি থাকিব এনেদৰে আৰু ভিডিঅ'বোৰ চাব পাব ইয়াৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকক আৰু এটা খবৰ জনাবলৈ ওলাইছোঁ আছাম পুলিচ গ্ৰেড 4 PWD এক্সাম পষ্টপন্ডেড কৰা আছে BTC ইলেকশ্যন আৰু কৰোনা ভাইৰাছৰ কাৰণে 8খন ডিষ্ট্ৰিক্টত অনলি ইয়াৰ কাৰণে আপোনালোকৰ নটিচ এখন জাৰি কৰিছে অসম চৰকাৰে আপোনালোকে চাই ল'ব পাৰিব বাক্সা চিৰাং এনেকৈ মানে আপোনালোকে মই এইখিনি সবিশেষ নকওঁ মূল খবৰটো হ'ল আছাম পুলিচৰ গ্ৰেড 4ৰ PWD মানে এক্সামবোৰ কেঞ্চেল কৰা হৈছে ঠিক আছে নহ'লে ভিডিঅ'টো আজিলৈ সামৰো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আগলৈ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম ধন্যবাদ